হেল্ল' অসমবাসী ৰাইজ, কি খবৰ? দেখিছেনে ৰাতিপুৱাই? মোৰ খবৰটো একদমেই বেয়া, কাৰণ গুণগুণৰ বহুত গা বেয়া। তাৰপিছত পুতু এতিয়া নিজে ওলাব লগা হৈছে, কাৰণ গুণগুণে কলাৰ পৰাই নাই নামা। আৰু এতিয়া পুতুৱে নিজে ড্ৰেছ পিন্ধি চুলিখিনি বাৰু চুচিব নাজানে, কাৰণ ময়ে চুচি দিব লাগিব। তাই য'তটো ভাঙি আছে। তাৰপিছত এতিয়া তাই ধুনীয়াকৈ চুলিখিনি কাপোৰটো পিন্ধিব পৰা হৈছে অলৰেডি। তাই মানে দুদিনমান আগতে মই কাপোৰটো নিজে পিন্ধিবৰ কাৰণে ট্ৰাই কৰিব দিলোঁ, এতিয়া পাৰিছে। আৰু এয়া চুলিখিনি য'ত ভাঙি আছে, কাৰণ স্কুল যাবৰ কাৰণে দেৰি হয়, যিহেতু 8:10 স্কুল যাবই লাগে তাই। আৰু যিহেতু 8:30 গেট বন্ধ কৰি দিয়ে, আৰু আমাৰ পৰা অকণমান স্কুলখন দূৰে হয়, সেইটো কাৰণে অকণমান জল্দি ওলাব লাগে মৰ্ণিং। আৰু এটা মৰ্ণিঙত ইমান দিগদাৰ যে ৰাতিপুৱা মানে তাহাঁতৰ স্কুলখনত মানে ঘৰত বনোৱা বস্তুহে নিব দিয়ে, মানে বেলেগকৈ দোকানৰ বস্তু নিব নিদিয়ে। তথাপিতো ট্ৰাই কৰি কিবাকৈ মই অকণমান ফ্ৰাইড ৰাইচ বনাই দিলোঁ, আৰু উপায় নাই। আৰু মোৰ কলিজাজনীৰ জ্বৰ উঠিছে, ৰাতিপুৱাৰ পৰা লৈয়ে আছোঁ। এতিয়া 11:50 হ'লে। তাৰপিছত এতিয়া ৰাতিপুৱা মেগী খাব দিছোঁ, আৰু মই এতিয়া খাই আছোঁ। ৰাতিপুৱাৰ পৰা তাইক লৈয়ে আছোঁ, একো খাব নাই পৰা। অলপ ঔষধ খাবা, ঔষধ খাই ভাল পাইছে তুমি অকণমান? এনেকুৱা জ্বৰ হৈছে ৰাতিৰ পৰা। ঠিক আছে, এতিয়া অকণমান চকীখন আগুৱাই আনা, তেতিয়াহে খাব পাৰিবা। অকণমান জ্বৰ ভাল পাইছেনে? শুন, ৰাতিপুৱা ইমান জ্বৰ যে ৰাতিপুৱাৰ পৰা লৈয়ে আছোঁ। তাৰপিছত একো খাবও দিয়া নাই তাইক, লৈ আছোঁ, খাব পৰা নাই। এতিয়া অকণমান মেগী খাব দিছোঁ, তাৰপিছত অকণমান মেডিচিন খুৱাই দিম। আৰু ইপিনে মই খাব লৈছোঁ। মেগী লাগিব নেকি? শুন, ইপিনে দুপৰীয়া মানে গধূলিয়ে হ'ল, একো বনাব পৰা নাই তেনেকৈ। সেইটো কাৰণে বিৰিয়ানী অৰ্ডাৰ দিলোঁ, বিৰিয়ানী খাই আছোঁ এতিয়া। আৰু যিহেতু গুণগুণৰ জ্বৰ বহুত বেছিয়ে হৈ আহিছে, কিজানি হস্পিটেল নিবই লাগিব তাৰ কাৰণে। আৰু এইকাৰণে এতিয়া মানে অকণমান খাই লওঁ, যিহেতু ভোক লাগিছে। আৰু এইপিনে গুণগুণক চুৱেটাৰ পিন্ধাই থৈ দিছোঁ, কাৰণ জ্বৰটো বেছি হৈছে। আৰু এইপিনে আম খাব মন গৈছিলে মোৰ, তাকে আম অকণমান খালোঁ। আৰু এতিয়া মানে হস্পিটেল নিবই লগা হ'ল, কাৰণ ৰাজধানী ইয়াতে ৰাতি এতিয়া 7টামান বাজিলে। আৰু সেইটো কাৰণে এতিয়া গৈ আছোঁ ৰাজধানী মছজিদৰ ওচৰত এজন ডক্টৰ বহে, আশিষ বৰুৱা বোলে, তেখেতৰ ওচৰত। কাৰণ যিহেতু জ্বৰ বেছি হৈ গৈছে, কালি আৰু উঠটো কিবা এটা হৈছে, সেইটো কাৰণে। আৰু এইপিনে ডক্টৰজনে চাই আছে, আৰু যিহেতু সৰুৰ পৰা এইজন ডক্টৰকে দেখাওঁ, সেইটো কাৰণে বেলেগত দেখাব ইচ্ছা নাই কৰা। সেইটো কাৰণে অকণমান ৰাতি হ'লেও এই ছাৰজনক তাতে লৈ আনিলোঁ। আৰু এইপিনে দেখিছেনে কি কৰিম, আৰু মাথাই কামেই নিদিয়া হৈছে, যিহেতু দেউতাকে নাই, কাৰণ ভাড়া গৈছে। এইপিনে মাথা কাম নিদিয়া হৈ গৈছে। আৰু এইপিনে চাহ হৈয়ে গ'ল, কাৰণ কি ধুনীয়াকৈ যি চাই ন।